হাই হেল্ল' নমস্কাৰ সুপ্ৰভাত গাইজ সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। যিহেতু এতিয়া বাজিছে ৰাতিপুৱা 8টা। তো আমাৰ ৰেলী আছিলে, টমটম ৰেলী আছিলে ডেকাপামটো ডিমু। তো ৰাতিপুৱা অলপমান অহা দেৰি হৈ গ'ল, তো সেইটো কাৰণে গ'ল ডেকাপাম। তো এতিয়া আমলখি তিনিআলিতে ৰখি আছোঁ, ধুনীয়াকৈ পতাকাখন লগাই ল'লোঁ আৰু ৰখি আছোঁ। সিহঁতি আহিলে যাম লগতে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাইনেলি আহি পাই গ'ল গাইজ আৰু সকলোকে এজন এজনকৈ কোন কোন আহিছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ফাইনেলি গাইছ আহি পাই গ'লোহি চিমেণ্ট দলং। আৰু এই চিমেণ্ট দলং এইজন আমাৰ চব গুৰু, আমাৰ গুৰু এজন, গুৰু বুলি কওঁ মানে ভাল লাগে এজনক, তো সেইটো কাৰণে গুৰু বুলি কওঁ। আৰু এই আহি আছে লগৰ এইকেইজন, গোটেইকেইজন লগৰে হয়। তো আহি আছে আমাৰ পিছে পিছে, তো আমি আহি আছোঁ আগত। টেকেচা খোৱাবিলাকত কিন্তু লাহে লাহে নিব। আমাৰ চিমেণ্ট দলং পাই গ'লো হে। এইজন আমাৰ একদম লাষ্টত কিনিছে তৰম, একদম লাষ্টত এইজনেই আৰু, কিন্তু বহুত ভাল লাগে এজনক। এ আমাৰ মামাজী, নাজাৰাটো চক কিমান মজা লাগিছে, এইফালে নাজাৰাটো চক কিমান মজা লাগিছে, এই মজা কি ফাইনেলি গাইছ এতিয়া আমি ডিমুৰ পৰা ঘূৰিব লৈছোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি ঘূৰি আহিলোঁ, এতিয়া ৰখি দিছোঁ আমাৰ নিজ স্থানত, আমাৰ মানে অফিচত ৰখি দিলোঁ এতিয়া। পল্লৱ দা, অঁ কোৱা। বহুত দিনৰ মূৰত তোমাক লগ পাইছোঁ। কি ক'বা আৰু মানুহ নাই যে ঘৰত। অঁ মানে ৰাইডত গৈ আহিলোঁ। কেনেকুৱা লাগিলে ৰাইড কৰি? কেনেকুৱা লাগিলে ৰাইড কৰি? কেনেকুৱা মজা ন? বহুত এক্সপিৰিয়েঞ্চ মানে। এইটো অকল এনেকুৱাতে থাকিব ই জয়া ই সলনি নহয়। মই একেটাই গেলা। আমাৰ অফিচ পামগৈ এতিয়া। অফিচৰ মানে কিনাৰত ৰখাই দিলোঁ টমটমখিনি। এতিয়া অফিচত সোমাই যাম লাহেকৈ চব টমটম মিলি। এই অফিচটো আমাৰ আৰম্ভণি কৰি থোৱা আছে, মানে বনোৱা হোৱা নাই। অফিচটো দেখুৱাই দে। অপেনিং কৰি থোৱা আছে, বনোৱা নাই, মানে বনাই হোৱা নাই, বনাব লাহে লাহে। অফিচটোত মানে টিংপাত নাই আৰু টকা পইচা লাগেতো, এতিয়া পইচা হোৱা নাই, সেইটো কাৰণে বনোৱা নাই, হয় নাই? আপুনি কৈ দিয়ক, কিবা এটা কৰি দিয়ক। ভিডিঅ' চিডিঅ' বনোৱা নাই নেকি আজি? ভিডিঅ' এটা বনাব লাগিছিলে নহয়। বনাওক। সকলোৱে আমি লঘু আহাৰ কৰি তাৰ পাছত আমি খেৰণি গাঁৱৰ কেনেকুৱা লাগিলে ককাই? এজন আমাৰ নতুন সদস্য কেনেকুৱা লাগিলে আজি? ভাল লাগিলে নে? চবৰ লগতে ঘূৰি মেলি ভাল লাগিলে ন? ঠিক আছে। চিমেণ্ট সজুলি ৰিক্সাৰ লঘু আহাৰ কৰি তাৰ পাছত খেৰণি গাঁৱলৈ ৰাওনা হ'ম। তাতে আমি খেলাৰ
আয়োজন কৰিছোঁ আৰু তো গাইছ আমি আহি পাই গ'লো সেই খেৰণি খেলপথাৰত যিহেতু ফুটবল খেল এখন আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম ধামাকা হ'ব গৈ আছে আমাৰ ফুটবল খেল আছে কি ডেকা আৰু বুঢ়াৰ মাজত তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে খুবেই ভাল লাগিব ভিডিঅ'টো চাই থাকিব তো গাইছ আপোনালোকক ফুটবল খেলখন দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যিহেতু ময়ো খেলাত ব্যস্ত হৈ থাকিলোঁ আৰু সকলোৱে খেলাত ব্যস্ত হৈ গ'ল তো ভিডিঅ' কৰা মানুহেই নহ'ল তো সেইটো কাৰণে আপোনালোকক ভিডিঅ'টো দেখাব নোৱাৰিলোঁ ফাইনেলি আহি ঘৰ পাই গ'লো সি একদম পূৰা গৰম লাগিছে যিহেতু ফুটবল খেলি দিলোঁ যে পূৰা গৰমটো লাগি গ'ল মানে তো গাটো ধুই লওঁ আজিলৈ বাই পুনৰ এটা ভিডিঅ' অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই জয় অসম।